এইটো আজি হেভি হ'ব নেকি? হেভি হ'ব লাগে। আজি বহুত দিনৰ পাছত মাইনা বা ব্লগত কি খবৰ? একদম বিন্দাছ। আৰু এতিয়া আমি ক'ত গৈ আছোঁ? এইটো আমি জেগালৈ গৈ দেখালে বেছি ভাল হ'ব নেকি? আগত এইফালে ভিনদেউ, এইফালে পাপা আৰু এইফালে আইছে। চ' হেল্ল' এণ্ড নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। আজি মানে আচলতে পাপাই এখন গাড়ী ল'ব আহিলে, তো এইফালে বাও আহিলে, ভিনদেউ আহিলে, দেখালোঁ আপোনালোকক। আৰু গাড়ীখন আমাৰ লৈছে এতিয়া বায়ে কৈ দিয়ক ভালকৈ, মানে পাপাৰ একদম পচন্দৰ গাড়ীখন লৈছে। একচুৱেলি মই প্ৰথম পৰা কথাটো কৈ দিছোঁ, মানে কথাটো ৰেকৰ্ড থাকক আৰু মই সেইকাৰণে পাপাই সদায় পাপাৰ আগতে এখন মাৰুতি 800 আছিলে, তো সেইখন বিক্ৰী কৰিলে। তাৰপিছত মই অল্টো 800খন পালোঁ, এইখন থাকে ঘৰতে থাকে। তাৰপিছত হেৰি মানে এনে 800 আছিলে। তাৰপিছত পাপাই কৈ থাকে আৰু গাড়ী ল'ম, বেলেগ এখন ল'ব লাগিব, হেৰি কি কয়। তাৰপিছত গৈ পেলাই নি তেওঁ আকৌ অল্টোহে লয়। তাৰপিছত আমি কোনো একো হেৰি নকওঁ, অল্টো আছে, অল্টো যিহেতু আছে, তাৰপিছত আমি একো নকওঁ, মনে থাকোঁ। তাৰপিছত দেখিলোঁ যে নাই, তেওঁ মানে অল্টো লোৱাহে কথা। তাৰপিছত মই ক'লোঁ যে নহয়, এক্সপ্ৰেছো লওক, হেৰি কি কয় মানে অল্টো বাইক আৰু বোলো, খালি অকল অল্টোকে ল'ব নালাগে, আগতো 800 আছিলে, এতিয়াও অল্টোখন আছেই, কেলৈ নল'বলৈ। তাৰপিছত ঠিকেই আছে। তাৰপিছত তেওঁ মনটো সদায় যিহেতু এখন গাড়ীৰ ওপৰত গৈ আছিলে, সেইকাৰণে তেওঁ মোক সুধিলে যে হেৰি নহয় মাইনা, ডিজায়াৰখন কেনেকুৱা হ'ব? তেতিয়া মই গম পাই গ'লোঁ কথাটো। তাৰপিছত মই ভালকৈ বুজাই মানে আগৰ পৰা মানে ডিজায়াৰখনলৈ মনটো চাই থাকে মানে, ডিজায়াৰখন চাই থাকে। তাতকৈ ভাল গাড়ীও ভাল নালাগে, তাতকৈ কম দামী গাড়ীও ভাল নালাগে, দামী নহ'লে ডিজায়াৰ মানে অল্টোখন সেই চলাই থকা মানে হেৰি সদায় চলাই থকা ৰিলায়েবল, সেইকাৰণে তেওঁ সেইখন মানে পচন্দ কৰে। তাৰপিছত ডিজায়াৰখন মনে মনে ভাবি থাকে। গতিকে সেই ফাইনেলি মানে ডিজায়াৰ ZXi তেওঁ আজি ল'ব মানে আমি আহিলোৱে, তেওঁ এইবিলাক কিবা কিবি কাগজ পত্ৰ কাম কৰি আছে, আমি অলপ বজাৰ চজাৰো কৰি আহোঁ, লগতে মানে এই পাপাৰ অলপ টেবলেট চেবলেট ল'ব আছে, মানে বিশেষ কামত আমি ওলাই আহিছোঁ। পাপাই সেইফালে মানে কৰি থাকক কাগজ পত্ৰৰ কামখিনি। তাৰপিছত আপোনালোকক গাড়ীখন দেখাম বাৰু, কি কালাৰ লৈছোঁ, কেনেকুৱা লৈছোঁ। আৰু সেয়াই তেনেহ'লে। আৰু বহুত দিনৰ পাছত মাইনাবাৰ এটা চেনেল আছে জানেনে, আগতে আপোনালোকক কৈছোঁ, তথাপি আপোনালোকে পুনৰ চাব, মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া থাকিব। মই চেনেলটোত ভিডিঅ' একো নিদিয়ে যদিও আপোনালোকে এটা ভাল ভিডিঅ' পাব বুলি মই কৈছোঁ মানে। চ' চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ব'লক অকণমান ওলাই যাওঁ মাইনাবাৰ লগত। মাইনাবাৰ বহুত ভোকো লাগি আছে, তাই কিবা এটা আজি মই খুৱাইও দিব লাগিব। আজি যোৰহাটৰ পৰা আহিছোঁ, যোৰহাটৰ পৰা আহি ঘৰত লোৱাই নাই, পাপাহঁত ওলাই মেলি ৰেডিয়ে হৈ আছিলে, ইয়ালৈ গুচি আহিলোঁ। পাপাহঁতে নাজানো আমি ভাত খোৱা নাই বুলি। মানে আচলতে আমি ৰাতিপুৱা কিবা কিবি খালোঁ, তাৰপিছত সোনকালে পামহি বুলি ভাবিছিলোঁ, কিন্তু এওঁ আকৌ বহুত কাম ওলাই গ'ল, ইজি মানে হেৰি। খুচুৰা আছে বুলি কৈছোঁ, খুচুৰা নাই তাৰ হাতত। দিয়া মোক প্ৰথম দিয়া, মই প্ৰথম ল'ম এইবাৰ 15 আগষ্ট। থেংক ইউ। আৰু এতিয়া টাউনৰ পৰা জিমিলৈ কিবা এটা লৈ লওঁ। মোৰ স্বাস্থ্যৰ লগতে আজিকালি তাইৰ স্বাস্থ্যৰ বহুত মই যত্ন ল'বলৈ চেষ্টা কৰোঁ, তাৰ কাৰণে কিবা কিবি অকণমান লৈ লৈছোঁ। আৰু এতিয়া আহিছোঁ কিন্তু খাবলৈ, বিৰাটেই ভোক লাগিছে। অথনিৰ পৰা ইমান ভোক লাগি আছে, তাই খালি কুকুৰৰ খানা আগত লৈ লৈছে, মোক পিছত খুৱাইছোঁ, মুখত মাতেই ৰোৱা। জিমি মেইন, তাৰপিছত আজিকালি তুমি। গাড়ী কিনা মিঠাই পাৰ্টি। তই যে গাড়ীখন শিকি ল'বি দেই, মানে সেইটো বুলি নহয়, এতিয়াতো গাড়ী এনেও শিকিব লাগিব বাৰু। আৰু এয়া আহি গ'লোঁ, এইফালে পাপাই কৰি আছে কাগজ পত্ৰৰ কামখিনি, জল্দি হ'ব লাগে আৰু নে কি কয়। এতিয়া মানে আমি আছোঁ জয়সাগৰ, এইফালে ভাগৰ লাগি গৈছে নে কি নাজানো, চব হোৱাইট আছে একদম পাৰ্টি। পাবা তেনে হ'ব, কি হ'ল পাৰ্টিটো দিয়া আকৌ ঘৰতে হ'ব নি? গাড়ীখন চালিয়া ঠিকে আছেনে? আৰু এইখনেই হৈছে আমাৰ মৰমৰ গাড়ীখন, ডিজায়াৰ ZXi। আৰু এইফালে হৈছে গাড়ীখন, বাইকখনলৈ গৈছোঁ, আৰু এইপিনে কিবা কিবি ব্লুটুথত গান লগা কৰি আছে। আৰু এতিয়া সন্ধিয়া হ'ল, আৰু লগতে এইফালে আছে প্ৰাঞ্জলে আমাক হেল্প কৰিছে গোটেইখিনি। আমি একচুৱেলি প্ৰাঞ্জলৰ পৰা গোটেইখিনি কাম হোৱাৰ কাৰণে আমাৰ বেছি ভাল হৈছে।
আমি জয়সাগৰ তিনিআলিৰ পৰা মাত্ৰ 50 মিটাৰমান আহিলেই অফিচটো পোৱা যাব বিমলৰ আউটলেট থেংক ইউ প্ৰাঞ্জলে খুব কম সময়তে খুব ভালকৈ আমাক কামখিনি কৰি দিছে আমি সি থকাৰ কাৰণে আমাৰ বহুত বেছি সুবিধা হৈছে খুব বেছি কম সময় চ' ফাইনেলি ডিজায়াৰ ZXi বাকীখিনি উপাসনাই ক'ম পাপাৰ এয়া হেৰি বোলে এয়া ডিজায়াৰ এইখনেই আৰু ইপিনে আমাৰ চিলড্ৰেন পাৰ্টিও আজি আহি বহি আছে নহয় কেনেকুৱা লাগিছে মজা তোমাৰ টেষ্টি লাগিছে চেছ তাই টেষ্টি লাগিব ফাইনেলি পাপাৰ গাড়ী আহি গ'ল কংগ্ৰেচুলেশ্যন ধন্যবাদ শুভেচ্ছা থাকি নতুন গাড়ীখনলৈ ভালকৈ চলাব এইফালে চব আছে চবকে হাই কৈ দিয়ক চবেই এণ্ড থেংক ইউ টু অল অফ ইউ আৰু এইফালে পাপা মাইনবা ফাইনেলি আমি ঘৰলৈ গৈ আছোঁ ফাইনেলি ঘৰ যাওঁ আজি মানে গাড়ী নিবলৈ অহাটো দেৰিয়ে বিৰাটেই গৰম পৰিছে তথাপিও আৰু ভিডিঅ'চিডিঅ'ছখিনি কৰি আছোঁ যিমানটো পাৰোঁ দিবলৈ উঠিলোঁ আৰু কি ক'ম ভাল লাগিছে বহুত বেছি ভাল লাগিছে পাপাই মানে আশা কৰি থকা গাড়ীখনেই ল'লে এতিয়া কিন্তু 6:30 মানেই হৈ গ'ল বহুত দেৰি হৈছে আজি ঘৰত ইফালে পাৰ্টি এৰেঞ্জো কৰিছোঁ মানে সৰু সুৰাকৈ যিমানটো পাৰোঁ চ' তালৈ এতিয়া যাওঁ ঘৰলৈ তই বান্ধি দিবি আকৌ টুক হ'বনে এইফালে মায়ে নিয়ম কৰি আদৰণি এনেকৈ দিছে আৰু গাড়ীখনক নতুন সদস্য এয়া মা ঘটিটো আছে এইফালে ছটদা আহি আছে নামঘৰত থৈ থাকে আমাৰ দিৱা বিহুৰাণীও আহি আছে এই দলটোজনী পাতি দে এওঁকো আদৰণি জনাব লাগে বিছাতি পৰলে ৰাতি মই লিখিলোঁ তোমাৰে নাম আঙুলি মোৰ কাটি নজনাকে আৰু এতিয়া ৰাতিপুৱাহে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিলোঁ কালি ৰাতি আহি মানে এয়া আৰু খোৱা বোৱা কামত লাগি মেলি ভিডিঅ' কৰিবলৈ মানে সময় নাপালোঁ এইফালে বা মই অকণমান ড্ৰাইভটো শিকি লওঁ বুলি ভাবিছোঁ ড্ৰাইভ শিকোঁতে ভিডিঅ' দিম বাৰু এতিয়া এনেই বাৰ লগত মানে শিকি মেলি লৈছোঁ ক'ত কেনেকৈ কি কৰিব লাগে চ' আজিলৈ ইমানেই আছিলে আৰু জীৱনত সকলোৰে ইচ্ছা থাকে এখন গাড়ী লোৱাৰ চ' পাপাৰো ইচ্ছা পাপাৰ সেয়াই আৰু সময়খিনি ধৰি ৰাখিবলৈ ট্ৰাই কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাই থাকিবলৈ পায় তেনে আজিলৈ আহিছোঁ পুনৰ নতুন লগ কৰাকৈ বাই বাই